হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। টেকন'ইড চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। আজিৰ বিষয়টি হৈছে যে বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন, গৌতম বুদ্ধ বা কেনেকৈ কি, ইয়াৰ গোটেইখিনি সাৰমৰ্ম ইয়াতে আলোচনা কৰিম। তো এইটো অনলি নট ফৰ তোমালোকৰ BA বা BSc বা BCom তেনেকুৱা কোনো কথা নহয়। এইটো মেট্ৰিকৰ যদি ৰচনাও আহিব পাৰে, যিকোনো এটা ধৰ্মৰ বিষয়ে বা যিকোনো এটা গ্ৰন্থৰ বিষয়ে বা যিকোনো এগৰাকী ব্যক্তিৰ বিষয়ে এনেকুৱা কিছুমান ৰচনা আহে, সচৰাচৰ আহিয়ে থাকে। হয়তো এনেকুৱা এটা ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ভিডিঅ' আহে বা হিষ্টৰিকেল কিছুমান নোটছ লিখিব দিয়ে বা প্ৰজেক্ট লিখিব দিয়ে বা এছাইনমেণ্ট লিখিব দিয়ে বা ৰচনা যিকোনো আৰু লিখিব দিয়ে, প্ৰেক্টিকাম লিখিব দিয়ে। এইবিলাক বস্তুৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যিকোনো ক্ষেত্ৰত, বিশেষকৈ যিকোনো কম্পিটিটিভ এক্সাম হওক বা ছাৰ্ভিচৰ এক্সাম হওক, যিকোনো ছাৰ্ভিচ বা কম্পিটিটিভ একেই বস্তুটো, তথাপিও অলপ ডিপাৰ্টমেণ্টো বেলেগ বেলেগ আছে। যেনেকুৱা এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে, এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে, হেল্থ ডিপাৰ্টমেণ্ট আছে। বিভিন্ন ক্ষেত্ৰৰ এক্সামৰ কাৰণে খুবেই এটা দৰকাৰী এটা বিষয়। তো গৌতম বুদ্ধ আৰু এখেতৰ জীৱনীটোৰ বিষয়ে জীৱনীটো কেনেকৈ কি হৈছিলে, ক'ত কি হৈছিলে, গোটেইখিনি ইয়াতে দিয়া আছে, তোমালোকে ভিডিঅ'টো চাবা। তো গৌতম বুদ্ধদেৱৰ জীৱনী সম্পৰ্কে জানিবলৈ বিশেষ কোনো ঐতিহাসিক উপাদান পোৱা নাযায়। কিছু তথ্যৰ প্ৰমাণৰ যোগেদি কিছুমান বিশেষ ব্যক্তিৰ শ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়ে গৌতম বুদ্ধৰ জীৱনী জানিব পৰা যায়। বা ইয়াৰ কিছুমান শাস্ত্ৰ আছে, সিংহলী আছে, গ্ৰন্থ, মহাবংশ আৰু দীপবংশ, জাতক পুথি আদিত বুদ্ধদেৱৰ জীৱনী সম্পৰ্কে কিছুমান তথ্য পোৱা গৈছে। আৰু ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ উত্তৰ অঞ্চলৰ সমভূমি সীমান্ত, নেপালৰ কপিলাবস্তু ৰাজ্যৰ লুম্বিনী গাঁৱত এখেতৰ জন্ম হৈছিলে। চাই ল'বা। তাৰপিছত আছে পেৰাগ্ৰাফ ৱাইজ লিখিবা দেই, নম্বৰটো অলপ ধুনীয়াকৈ দিব আৰু পেৰাগ্ৰাফটো ধুনীয়াকৈ অলপ পইণ্ট চিষ্টেম হিচাপত বহাই দিবা, তো ধুনীয়াকৈ নম্বৰ পাই যাবা। তাৰপিছত আছে নেক্সট পেৰাগ্ৰাফত আছে যে গৌতম বুদ্ধই মানুহৰ নানান বেমাৰ আজাৰ, অভাৱ অনাটন, দুখ দুৰ্গতি উপলব্ধি কৰিবলৈ ধৰিছিলে আৰু এনেকুৱা অৱস্থা দেখি তেওঁৰ মনত বহুত দুখ কষ্ট পাইছিল, বিষণ্ণ হৈছিলে। হোৱাৰ ফলত এইবোৰৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়ে তেওঁ চিন্তা কৰিছিলে। আৰু চিন্তা কৰি পুত্ৰ সন্তানৰ জন্মৰ পিছত তেওঁৰ মনটো সাংসাৰিক জীৱনৰ পৰা কি কৰিছিল, আঁতৰাই ৰাখি কেনেকৈ মানুহৰ মংগলৰ হকে কাম কৰিব পাৰি তেনেকুৱা ব্যৱস্থা কৰিছিলে। তো এইটো বিষয়ে অলপ ধুনীয়াকৈ বহলাই লিখিবা, নিজে নিজে বনাই লিখিবা। তাৰপিছত বৌদ্ধ শাস্ত্ৰত এই সন্ন্যাস ব্ৰত গ্ৰহণক মহাবিনিষ্কৰণ বুলি কোৱা হয় বা জনা যায়। এইটো চাবা। 39 বছৰত কি কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল 39 বছৰ, তেতিয়া তেওঁ বৈৰাগী উপলব্ধ কৰিছিলে। তাৰপিছত নেক্সট পেৰাগ্ৰাফত আছে যে গৌতম বুদ্ধই অৰ্ধকলম নামৰ এজন সন্ন্যাসীৰ ওচৰত সাংখ্যযোগ্য ধ্যান আৰু তপস্যা বিদ্যা আহৰণ কৰে। তেওঁ উৰু বিল্ম নামৰ এজোপা পিপল গছৰ তলত ধ্যান কৰিছিল আৰু সেই ধ্যানত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ মনলৈ যিবিলাক প্ৰশ্ন আহে বা উদয় হয়, এই গোটেইবিলাক প্ৰশ্নৰ যাতে উত্তৰ তেওঁ পায়। সেইটো যেতিয়া পাইছিলে, তাৰপিছত তেওঁ বিশ্বাস কৰিছিলে। বুজি পাইছা? তো এমাহত বেছি তেওঁ ধ্যানস্থ হৈ আছিলে, 1 মাহ আছিলে। অৱশেষত তেওঁ দিব্য জ্ঞান বা বোধ লাভ কৰিবলৈ সক্ষম হৈছিলে। বিদ্যা জ্ঞান লাভ কৰাৰ পিছৰ পৰা তেওঁ বুদ্ধ বা তথাগত নামে পৰিচিত হৈ পৰিছিল। তাৰপিছত নেক্সট পেৰাগ্ৰাফত আছে বৌদ্ধ ধৰ্মৰ মূল নীতি আদৰ্শসমূহ আছিল। বৌদ্ধ ধৰ্মৰ নীতিবোৰ পিটকত পোৱা গৈছিলে। বৌদ্ধ পিটক হ'ল 3খন। সেইকেইটা হৈছে যে ইয়াক ত্ৰিপিটক বুলিও কোৱা হয়। ত্ৰিপিটক কেইখন হৈছে বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক। তো এইবিলাক তোমালোকে চাবা। আৰু বৌদ্ধ ভাৰত, বুদ্ধিষ্ট ইণ্ডিয়া গ্ৰন্থৰ লিখক আছিল থমাছ ৰাইচ ডেভিছ। এটা দ্বিতীয় হৈ যাব, ডেভিছ হৈ আছে। কৈছিল যে বুদ্ধদেৱৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্যসকলে তেওঁলোকৰ নিজস্ব মতকে বুদ্ধৰ মত বুলি পুত্ত পিটকত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল বা কৰিছিলে। হ'লেও সেইবোৰ আঁতৰাই চন্দ্ৰবিন্দু হ'ব এটা যোৱাটো সম্ভৱ নহয়, কাৰণ ত্ৰিপিটক থকা আটাইখিনি বুদ্ধৰ মত বুলিয়ে ক'ব পাৰি। তো এইখিনি আছিল বৌদ্ধ ধৰ্মৰ বা গৌতম বুদ্ধৰ জীৱন কাহিনী।
তো এইবিলাক তোমালোকে যেতিয়া পঢ়িবা, এনেকুৱা কিছুমান ৰচনা যদি আহে, এনেকুৱা কোনো বস্তু নহয় যে আজি পঢ়িছে আৰু নেক্সটত কাম নালাগে, তেনেকুৱা নহয়। শিক্ষা মানে কি? শিক্ষা কেতিয়াও শ্বৰ্টকাট নহয়। এই শিক্ষা ব্যৱস্থাটো আমাৰ জীৱনব্যাপী এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো আমি অবিৰতভাৱে চলাই লৈ যাব লাগিব, আৰু ইয়াত আমি অৱহেলা কৰিলে আমাৰ নিজৰে লোকচান হ'ব। আজি যদি আমি নিজৰ লাইফটোক আমি যদি ফাঁকি দি আছোঁ, অহাকালি আমাক শিক্ষাটোৱে ফাঁকি দিব। সেইকাৰণে শিক্ষাক আমি কেতিয়াও ফাঁকি দিব নালাগে, আৰু শ্বৰ্টকাট আমি কেতিয়াও বিদ্যা আহৰণ কৰিব নোৱাৰি। ঠিক আছে? তো অন্য এটা ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বিদায় মাগিছোঁ। ধন্যবাদ।